নমস্কাৰ হিমা ছবি চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আপোনালোকলৈ লৈ আহিছোঁ কলেৰে বনোৱা এবিধ সুস্বাদু মালপোৱা। খাই খুবেই ভাল পাব আপোনালোকে, গতিকে আহকচোন ৰেচিপিটো চাওঁ। তাৰ বাবে প্ৰথমে মই এটা চচপেনত 1.5 কাপ চেনি লৈছোঁ আৰু পানীও 1.5 কাপেই লৈছোঁ। সম পৰিমাণৰ লৈছোঁ দুইটা, আৰু তাতে মই 3টা ইলাচি আধা খুন্দা কৰি দি দিছোঁ আৰু এনেদৰে উতল আহিবলৈ দিছোঁ। উতল অহাৰ পিছত জুইৰ পৰিমাণটো কমাই দিছোঁ আৰু অলপ হাতত লাগিলে আঠা আঠা যেন হ'লে গেছটো বন্ধ কৰি দিছোঁ আৰু সেইখিনি মই ঠাণ্ডা হ'বলৈ ৰাখি দিছোঁ। এতিয়া মই 2টা জাহাজী কল লৈছোঁ। কলকেইটা অলপ বেছিকৈ পকা হ'লেও ভাল হয়। এতিয়া মই কলকেইটা গুচাই লৈছোঁ আৰু এনেদৰে মিহি মিহিকৈ কাটি এটা মিক্সি জাৰত মিহি কৰি ল'ম। এই মালপোৱাবিধ খুবেই ৰসেৰে ভৰা আৰু খাবলৈ সোৱাদ হয়। আলহী আহিলে আলহীকো এনেদৰে বনাই খুৱাবচোন, খুবেই ভাল পাব তেওঁলোকে। আৰু এয়া মোৰ মিক্সি জাৰটোত কলখিনি ভৰাই ল'লোঁ আৰু এটা মিহি পেষ্ট তৈয়াৰ কৰি লৈছোঁ। এয়া ধুনীয়াকৈ মিহি পেষ্ট তৈয়াৰ কৰি লৈছোঁ আৰু আনফালে এটা বাতিত মই 2 কাপ আটা লৈছোঁ। আপোনালোকে আটাৰ সলনি ময়দাও ল'ব পাৰিব। আৰু আধা কাপ চেনি দিছোঁ। তাতে মই পেষ্টখিনি দি দিম। এনেদৰে অকণমান গোটা থাকিলে আঁতৰাই ল'ব, কাৰণ পেষ্টটো মিহি হ'ব লাগিব, তেতিয়া ধুনীয়াকৈ আটাখিনিৰ লগত মিক্স হৈ যাব। আটা যিহেতু স্বাস্থ্যৰ পক্ষে ভাল ময়দাতকৈ, সেয়ে মই আটাটো বেছি ব্যৱহাৰ কৰোঁ। তাতে মই অকণমান নিমখ দিছোঁ আৰু হুইস্কাৰডালেৰে এনেদৰে মিক্স কৰি লৈছোঁ। আপোনালোকে চামুচেৰেও মিক্স কৰিব পাৰিব, কোনো কথা নাই। আৰু 1 কাপ পানী লৈছোঁ, নৰ্মেল ঠাণ্ডা পানী, আৰু অলপ অলপকৈ দি মিক্সাৰটো সানি লৈছোঁ ভালদৰে। এয়া 1 কাপ দি লোৱাৰ পিছত মই পুনৰ 1 কাপ দিছোঁ। এই বেটাৰটো বেছি ডাঠ কৰিব নালাগে, পাতল কৰিব লাগে, কাৰণ এই মালপোৱাবিধ বেছি ফুলিবৰো প্ৰয়োজন নাই, চেপেটাকৈ ভাল লাগে। এনেদৰে মই পানী অলপ অলপকৈ দি ভালদৰে গুলি লৈছোঁ আৰু মই এতিয়া তাত 10 টকীয়া এটা গাখীৰৰ পেকেট সম্পূৰ্ণকৈ দি দিছোঁ। পাউডাৰ গাখীৰ নাথাকিলে আপোনালোকে স্কিপ কৰিব পাৰিব, কিন্তু এই পাউডাৰ গাখীৰে সোৱাদটো অলপ বেছি ভাল কৰে। এনেদৰে মই পানী 2 কাপ দি ল'লোঁ আৰু পুনৰ আধা কাপ লৈ অলপ অলপ দি লৈছোঁ। এয়া বেটাৰটো প্ৰায় ৰেডি হৈ গৈছে। এনেদৰে ভিডিঅ'ত দেখুৱাৰ দৰে ঘোলটো ৰাখিব। এয়া মই প্ৰায় আধা ঘণ্টামানৰ বাবে ঢাকি ৰাখিম, যিহেতু চুজিখিনি অকণমান ফুলিব লাগিব। আৰু তাতে মই আধা চামুচতকৈ কম বেকিং পাউডাৰ দি দিছোঁ আৰু 1 চামুচমান চফ দি দিছোঁ। চফটো দিলে মুখত লাগিলে খাবলৈ সোৱাদ হয়। আপোনালোকে নিদিলেও হ'ব, ইলাচি গুড়ি দিলেও হ'ব তাৰ বদলি। এয়া এনেদৰে ঢাকি ৰাখিলোঁ। মই প্ৰায় 4 ঘণ্টামানেই ঢাকি ৰাখিলোঁ সময়ৰ অভাৱত। আপোনালোকে যদি পিছদিনাখনো বনাওঁ বুলি ভাবে, তেন্তে পিছদিনাও ফ্ৰিজত ৰাখিব পাৰে ধুনীয়াকৈ। আৰু এখন ফ্ৰাই পেনত মই ৰাইচ ব্ৰেন ৰিফাইণ্ড অইল দি লৈছোঁ। আপোনালোকে নৰ্মেল ৰিফাইণ্ড অইলো দিব পাৰিব। আৰু ঘোলটো এনেদৰে গোল হেতাখনেৰে এটা এটাকৈ দি লৈছোঁ। জুইৰ পৰিমাণটো মিডিয়াম টু ল' ফ্লেমত ৰাখিছোঁ। পিঠাবিধ দুইফালে ইলতি ইলতি কৰি দিছোঁ আৰু অলপ অলপ ৰঙচুৱা হ'বলৈ ধৰিছে ইতিমধ্যে। আৰু দুইফালে ৰঙচুৱা হোৱাত মই এয়া নমাই ৰাখিছোঁ। এনেদৰে আটাইকেইটা মই কম জুইতে ভালদৰে সিজালৈকে দি নমাই ৰাখিম। আৰু প্লেটত নমোৱাৰ পিছত গৰমে গৰমে পুনৰ মই চেনি পানীখিনি দি দিছোঁ। আৰু আপোনালোকে দেখাৰ দৰে মই 2খন চামুচেৰে মালপোৱাটো ভালদৰে চেনি পানীখিনিত ডুবাই চেপি আনিছোঁ। চেনি পানীখিনি একেবাৰে ঠাণ্ডা হৈ গ'লে সামান্য গৰম কৰি ল'ব। ঘোলটো সদায় ওপৰৰ পৰা দিব, তেতিয়া পিঠাটো গোল হ'ব। এয়া মোৰ প্ৰায় আটাইবোৰ মালপোৱা হৈ গৈছে। এই 2 কাপ আটাতে বহুতকেইটা মালপোৱা বনাব পাৰি। এনেধৰণৰ ৰেচিপিবোৰ পাবৰ বাবে যিসকলে মোৰ চেনেললৈ নতুনকৈ আহিছে, তেওঁলোকে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা ন'টিফিকেশ্যন বেলটো অল কৰি দিব। তেতিয়াহে মোৰ আহিব লগা ভিডিঅ'বোৰ পাই থাকিব। এতিয়া মোৰ মালপোৱা এয়া ৰেডি হৈ গৈছে। ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে সকলোলৈ অশেষ ধন্যবাদ থাকিল।